হেল্ল' হেল্ল' ছাৰ বিপিন তোকে কৈছিলোঁ আজি ইণ্টাৰভিউ আছে বুলি লগতে আহিলে নেকি ছাৰ আহিলে যদি আহিলে লগতে পঠিয়াই দিয়ে ঠিক আছে ছাৰ এটা লাগে পঠিয়াই দিবি আৰু কেবিনতে আছোঁ নমস্কাৰ ছাৰ নমস্কাৰ তুমি বিনা কমিশ্যনত সোমাই আহিলে যে ইয়াত ইণ্টাৰভিউ আছিলে পাৰ্টি চলি আছে বাৰু সেইবোৰ বাদ দিয়া তোমাৰ নামটো কোৱাচোন ফেচবুকত চাবা দে মোৰ নাম লিখিলোঁ দেৱজিৎ তই মই গান গাবলৈ কৈছোঁ নেকি তোমাৰ নামটো শুনিছোঁ মই বাদ দিয়াচোন তোমাৰ কোৱালিফিকেশ্যনখিনি কোৱাচোন ছাৰ কোৱালিফিকেশ্যন ছাৰ মই এনেই BA 5th চেমত থাকিলোহেঁতেন কিন্তু ছাৰ মেট্ৰিক 5 বাৰ দি 5 বাৰ নকল মাৰিও পাছ কৰিব নোৱাৰিলোঁ ছাৰ তই চাকৰি কাৰণে যোগ্যই নহয় গেট আউট নেক্সট ছাৰ সোমাব পাৰোঁনে আহক বহক হেৰি নহয় ছাৰ খানা শুনি বাৰু কিবা বোলে চাকৰি ওলাইছে মানুহজনীয়ে পঠিয়াই দিলে মোৰ ছাৰ ঘৰটো ভাবিছোঁ মোৰ নাম ভদেশ্বৰ নমস্কাৰ ছাৰ নমস্কাৰ আপুনি লাইনে কওক অকণমান সময় আছে বহুত সময় আছে লাইনে ছাৰ মই চাকৰিটো পাম নাই বাৰু পাব আপুনি চিন্তা নকৰিব বাৰু কওকচোন আপুনি কিহতে পঢ়া সৰুতে পঢ়া নহয় পাহৰি থাকিলোঁ বিচনাত পঢ়া আৰু পঢ়া মোৰ আছে বাৰু কি মানুহে আপুনি সেইবোৰ তাকে গম নাপায় এতিয়া মই টাইম পাছ কৰি আছোঁ নেকি মাখি মাৰি আছোঁ নেকি মাখি মাৰি আছোঁ আপুনি চাকৰি কাৰণে যাওক ওলাই যাওক পানী খুৱাই দিছোঁ এই উপায় মানে নেক্সট দাদা হাত কিয় ভদ্ৰহে আপুনি সোমাই আনিছে বুলি ভাবিছে নেকি ইয়াত ইণ্টাৰভিউ চলি আছে 10 মান ইয়াত ডিষ্টাৰ্ব কৰি নাহিব আপুনি ওলাই যাওক মই চিকৰি ল'ম মতা আগতে আপুনি ওলাই যাওক চিকৰি মাতিব নালাগে মই নিজে যাব পাৰিম সময় আপোনাৰ কথা কমাই আপোনাৰ আজি ইণ্টাৰভিউ আছে ইণ্টাৰভিউ দি আছোঁ মোৰ নাম খগেশ্বৰ শইকীয়া গোটেই গাঁও লাগিলে মাটি ওপৰত আকাশত তলত থাকোঁ চাওকে কেনেকুৱা মানুহে আপুনি এইবাৰ কথা ক'লে বুজি নাপায় নেকি হোৱাট ইট ইজ ননচেন্স গেট আউট ওলাই যাওক চিকিউৰিটি কেনেকুৱা যে মানুহ আহিছে আজি দেই এইবাৰতো ভাল আহিলেই হ'ল আৰু নেক্সট হেল্ল' বন্ধা কোৱা তুমি যে ধনী কৈছিলা ইণ্টাৰভিউৰ কথা মই তালৈকে আহিছোঁ ছাৰ থাকক ছাৰ বুজিব ন ফোন চিনাকি আহিব পাৰে ছাৰ এডজাষ্ট কৰিব আৰু হয় নাই ছাৰ কোনহে তুমি তই কমন চেঞ্চ বোলা বস্তুটো নাই নেকি ইণ্টাৰভিউ সময়ত যে ফোন ৰিচিভ কৰিব নালাগে তুমি এটলিষ্ট ফোনটো ছুইচ অফ বা টাইমতো কৰি থ'ব পাৰা ন টেনশ্যন নল'লে বিন্দাছ থাকা চাকৰিটো মই পামেই ন আজি পাৰ্টি কৰিম টেনশ্যন নল'বা আৰে ঘটিটো চাকৰি নিবা কোনো কথাই নাই চাকৰি নিবলৈ দিন কাটি দিম বে ইয়াৰ চাকৰি নিদিওঁ কি কৰিবি তই কিহৰ ফেৰিয়াই আছ বে চাকৰি মোক দিবই লাগিব নহয়তো কালি 2 চাংনা কৰিম বুজিছ নাই মুন্না ভাইৰে ফোন মাৰি নালাগে তোৰ চাকৰি কনফাৰ্ম তই সোমবাৰৰ পৰা আহি যাবি আৰু দিবি দেই থেংক ইউ ছাৰ আজিলৈ ফুলডাল আহিম চাকৰিটো আপুনি আনিব লগ